হাই হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ কেনেকুৱা আছে? আজিও মই মানে ইউটিউবত আজি বেলেগ ধৰণৰ ভিডিঅ' বনাম বুলি ভাবিছোঁ, সেইকাৰণে আহিছোঁ। আৰু প্ৰিয় বন্ধুসকল, কথাটো হ'ল কি, আজি মই মোৰ ভাইটি মোৰ দোকানত আহিছে, বহুত ভাল লাগিছে। আপোনালোকক দেখাম আজি এক বিৰল ঐতিহাসিক দৃশ্য। আজিৰ পৰিস্থিতি যিটো আছে, পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজি মানুহ একোতেই কম নহয়। আজিৰ দিনত আজি যিটো অত্যাধুনিক প্ৰযুক্তিবিদ্যাৰ সহায়ত মানুহে যিসকল যোদ্ধা আছে, সেই যোদ্ধা বুলি কৈছোঁ। মোৰ ৰুদ্ৰদাসৰ দৃষ্টিভংগীত সেই সকলো বেলেগ ব্যতিক্ৰম দৃষ্টিৰে মই কোনো নাচাওঁ, সকলোকে যোদ্ধা বুলি ভাবোঁ। যিসকল ব্যক্তিয়ে তেনেধৰণৰ এই ধাৰাৰ বুকুত তেনেধৰণৰ পৰিস্থিতিত আৱিৰ্ভাৱ আহিছে, আজি মোৰ ভাতৃৰ প্ৰতি মোৰ দোকানলৈ আহিছে। সেই ভিডিঅ'টো এটা ব্যতিক্ৰমভাৱে স্পেচিয়েলি ভিডিঅ' বুলি আপোনালোকে ভাবক। আৰু এই স্পেচিয়েলি ভিডিঅ' আপোনালোকৰ কাৰণে মই বনাইছোঁ। মোৰ দোকানত ভাইটিজন আহিছে, আগতে আহিছিলে বহুত, কিন্তু এতিয়া ঘনাই কম। মানে মানুহ আজিকালি কয় নহয়, মানুহবিলাক টকা পইচা হ'লে মানুহে দুখীয়া মানুহক পাহৰি যায়, তেনেকুৱাও হ'ব পাৰে। সুধি লওঁ কিহৰ কাৰণে অহা নাই ভাইটি। এই ভাইটি আছে বৰ্তমান, আৰু চিনচিয়াৰ মানুহজন। চোৱা, চাওক ভাইটি, তোমাৰ নামটো কি আছিল ভাবি? চাইদুল হক। চাইদুল হক, আপোনালোকে চাইছে চাইদুল হকৰ বাহনটো আপোনালোকে চাওক। প্ৰথমে এয়া হৈছে চাইদুল হক। চাওক, চাইদুল হক ভাইটি বৰ্তমান এয়া আহিছে। আপোনালোকে নিশ্চয়তে অনুমান কৰিব পাৰিছে, যিটো আপোনালোকে বাহন দেখিছে, যিটো বাহনত ভাইটি আহিছে, 3চকীয়া বাহন লৈ মোৰ দোকানত। স্পেচিয়েলি এই ভিডিঅ'টো আপোনালোকৰ কাৰণে মই বনাইছোঁ। আৰু চাওক, আপোনালোকে যিটো বাহনত আহিছে, হয়তো আপোনালোকে বুজিবলৈ বাকী নাথাকিল ভাইটিৰ পৰিস্থিতিটো। কিন্তু আজি ভাইটিক মই কিছু কথা সুধিব বিচাৰিছোঁ। ভাইটি, কেনে আছা তুমি? ভাল বা আজি দেখোন ইমান বছৰে তুমি হহা নাই, এইবাৰ কিন্তু তুমি হাঁহিছা, আনন্দত আছা। মানে ক'ৰবাত এই হাঁহিটোত এক সফলতাৰ যাত্ৰা বুলি কৈছোঁ মই, যেন অনুভৱ কৰিছোঁ। বাস্তৱত মই ভবা কথাটো কিমান দূৰ সত্য? কথাটো হয়নে? নহয় নেকি? তুমি সফল হোৱা নাই? আচ্ছা, কাৰণ যিহেতু তুমি আৰু চাইছোঁ, তুমি ক'ৰ পৰা আহিছা? কলেজৰ পৰা আহিছা। আচ্ছা, তেখেতো ভাইটিয়ে কৈছে যে খুব সুন্দৰ কথা কৈছে, তেওঁ সফল হোৱা নাই। কিন্তু এটা কথা কিন্তু তুমি সফল হৈছা, তুমি মানিবই লাগিব। আজি তুমি যিটো পৰিস্থিতিত আছিলা, কালি তুমি বেলেগৰ বাইকত উঠি পেলাই তুমি কলেজত গৈ আছিলা, হয়নে? কিন্তু আজি তুমি নিজে বাইক চলাই পেলাই, বাহন চলাই, বাইকে ধৰিছোঁ, এইটো বাইকে হয়, বুজিছা নাই? সেইটো কথা মই ক'ব বিচাৰিছোঁ। তুমি ক'ৰবাত নহয় ক'ৰবাত এইটোত তুমি সফল হোৱা নাই বুলি ক'ব নোৱাৰা, হয়নে? এইটো তুমি আজি যেনেকৈ আজি তুমি কি সুন্দৰভাৱে চাওক, আপোনালোকে চাব পাৰে। ভাইটি মোৰ ভাতৃপ্ৰতিম হয়, চাইদুল। আৰু চাইদুলে এনেকৈ আজি 3চকীয়া বাহনত নিজে যাত্ৰা কৰি পেলাই কলেজৰ পৰা আহিছে। আৰু সিদিনালৈকে ভাইটিয়ে বেলেগৰ বাইকত বহি পেলাই যোৱা পৰিস্থিতি আছিলে। কিন্তু তেওঁৰ দুখন ভৰি, এটা ভৰি, কোনটো ভৰি? এইটো ৰাইট ভৰিটোত ভাইটিৰ অলপমান মানে তেওঁ জন্মগত, এইটো জন্মৰ পৰাই তেখেতৰ ঈশ্বৰে তেনেধৰণে সৃষ্টি কৰিলে। এইটো তেওঁৰ দুখ নহয়, এইটো কপালৰ দুখ। আৰু গতিকে যা হওক, আমি আপোনালোকে আশীৰ্বাদ কৰিব। আজি যিটো বাহনত তুমি আহিছা ভাইটি, এই বাহনটো কিমান দিন হ'ল তুমি লোৱা? এমাহ। এইটো কিনিছা নে গভৰ্ণমেণ্টে দিয়া? অ' মাই গড, খুব সুন্দৰ কথা, গভৰ্ণমেণ্টে দিছে। এই গভৰ্ণমেণ্টে দিয়া, গভৰ্ণমেণ্টৰ ফালৰ পৰা পাইছে ভাইটিয়ে। চাওক, এয়া 3চকীয়া এই বাহন, আৰু চাইদুল ভাইটি আহিছে। গতিকে আজি ভাইটিয়ে কৈছে যে মই সফল হোৱা নাই মানে মানৱ জীৱনত বহুত এনেকুৱা কিছুমান, কেৱল তেওঁ খোজ কাঢ়িব পাৰিছে এই বাহনত, এইটোৱেই নহয়, তেওঁৰ ব্যক্তিগত বেকগ্ৰাউণ্ড জীৱনো আছে। কিছুমান জীৱন থাকে মানুহৰ, সেই জীৱনৰ কথাই ভাইটিয়ে উপলব্ধি কৰি পেলাই কৈছে যে মই সফল হোৱা নাই বুলি। আচ্ছা, নিশ্চয়। আৰু তুমি এতিয়া বৰ্তমান কিহলৈকে পঢ়ি আছা? কিহত, কোন ক্লাছ? 4th চেম, BA 4th চেম। এনে এপ্লাই কৰি আছা? চেষ্টা কৰি থাকা। নিশ্চিতভাৱে যিটো বৰ্তমান চৰকাৰৰ প্ৰস্তুতি, যিদৰে চৰকাৰে আগভাগ লৈছে, নিশ্চিতভাৱে তোমাকো চকু মেলি চাব বুলি মোৰ দৃঢ় আত্মবিশ্বাস। কাৰণ এইখন চৰকাৰে তোমালোকৰ কাৰণে, তোমালোক একো যোদ্ধা, আমাৰ বাবে যোদ্ধা হয়। কিছু লোকে আগতে কৈছিলে তাচিল্যতা দৃষ্টিভংগীৰে বিকলাংগ বুলি কয়। এইটো বিকলাংগ শব্দটো ময়ো বেয়া পাওঁ। আজিকালি এই বিকলাংগ শব্দটো উঠি বৰ্তমান কি কয়? যোদ্ধা বুলি কয়। তুমি আমাৰ একোজন যোদ্ধা, তোমালোকৰ একোখন আদৰ্শৰে আজি মানৱ সভ্যতা বৰ্তিত আছে। তুমি যেনেকৈ আজি সুন্দৰ নিদৰ্শনে দাঙি ধৰিছা, এয়া সঁচাকৈ বাস্তৱত আজি ভাইটি যেনেদৰে এইটো 3চকীয়া বাহন পাইছে, সেই বাহনত লৈ ভাইটি হেপ্পী। কিন্তু তেওঁ জীৱনৰ যিটো এক যাত্ৰা আছে, সেই যাত্ৰাটোৰ প্ৰতি তেখেতে কিছু কথা আপোনালোকক ক'ব।
মই ভাইটিৰ পৰা সুধিব বিচাৰোঁ যে তোমাক মানে তেওঁ এই যে প্ৰেৰণা যিটো প্ৰেৰণা তেওঁ আজি এনেকৈ চলন ফুৰণৰ ক্ষেত্ৰত প্ৰেৰণা পাইছে আৰু লগতে তেওঁ পৰৱৰ্তী পৰ্যায়ত তেওঁৰ স্থিতিবিলাক আৰু তেওঁ চাওক হেলমেট পিন্ধি পেলাই তেওঁ আহিছে কাৰণ কিমান ছিনচিয়াৰ ব্যক্তি আপোনালোকে নিজে অনুভৱ কৰক এনেধৰণৰ এজন যোদ্ধাই নিজৰ যিটো বাহন তেওঁ চৰকাৰে তেওঁক অনুমোদন জনাইছে সেই চৰকাৰ সঠিকভাৱে ৰূপায়ণ কৰিছে তেখেতে হেলমেট পৰিধান কৰি আহিছে মানে তেওঁ এজন সফল ক'বলৈ গ'লে আজিৰ এই মানৱ সভ্যতা দিনত আপোনালোকে এনেধৰণৰ ব্যক্তিৰ পৰা একোটা আদৰ্শৰে আগুৱাই যোৱাটো অত্যন্ত আৱশ্যকীয় তেতিয়া আমি এই ধাৰাবুকুত খুব সুন্দৰভাৱে মানুহ হৈ থাকিব পাৰিম মই ভাইটিৰ কাষলৈ যাম আৰু ভাইটিৰ পৰা দুটামান প্ৰশ্ন সুধিম গতিকে শুনিব অসমবাসী গতিকে শ্ৰদ্ধা বন্ধুসকল মই চাইদুল ভাইটিৰ কাষত এতিয়া আহিছোঁ তাৰপৰা ভাইটিয়ে কৈছে অথনি মোৰ অন্তৰত দুখ লাগিল অলপমান যে তুমি কৈছা সফল হোৱা নাই কিয় সফল হোৱা নাই এইটো এটা সফলতাৰ যাত্ৰা হয় তোমাৰ বুজিছানে আৰু এই যাত্ৰাটোৱে আজি তুমি নিজে অকল কাৰো ভৰসাত তুমি অহা নাই তুমি নিজৰ ভৰসাত আহিছা বিশ্বনাথ চাৰিআলি কলেজৰ পৰা আহিছে ন বিশ্বনাথ কলেজৰ পৰা আহিছে তেওঁৰ একমাত্ৰ সাৰথী আছিল এইটো সাৰথী আছিল ভাইটিৰ এই আশ্ৰয়তে ভাইটি কেইবছৰৰ পৰা এইটো আশ্ৰয় লৈ তুমি আজি পৰ্যন্ত পাইছা 20 বছৰ তেখেতে এইটো বাহানে ভাইটিৰ কাৰণে এইটো তেখেতৰ ভৰিয়ে হয় এইটো ভাইটিয়ে 20 বছৰ হয় অতিবাহিত কৰিছে আজি ভাইটিয়ে পৰ্যায়ক্ৰমে আজি অত্যাধুনিক প্ৰযুক্তিবিদ্যাৰ সহায়ত যিটো এখেতসকলৰ কাৰণে মই ইয়াত চৰকাৰক আন্তৰিক ধন্যবাদ দিছোঁ আৰু এই বুলিয়েই মই ৰাজনীতি কৰা নহয় আপোনালোকে ৰাজনীতি কৰা বুলি নাভাবিব কাৰণ এইজন ব্যক্তিয়ে পাইছেতো মোৰ অন্তৰাত্মা স্পৰ্শ কৰিছে মই আজি অনুভৱ কৰিব পাৰিছোঁ বাস্তৱত এনে ব্যক্তিলৈ এনেধৰণৰ যিটো তেখেতসকলক পোৱা যোগ্যতাক চৰকাৰে হৃদয়ংগম কৰি পেলাই এনেকৈ তেখেতক প্ৰদান কৰাটো বাস্তৱত ক'ৰবাত তেখেত প্ৰতি চৰকাৰৰ প্ৰতি আশীৰ্বাদ এইজন ভাইটিয়ে দিছে আৰু ভাইটিৰ পৰা জানিব বিচাৰিছোঁ ভাইটি ওচৰতে অহাযোৰ কথাটো হ'ল কি তুমি এইবাৰ যিটো তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ যিটো পৰীক্ষা হৈছে সেই পৰীক্ষাটো তুমি দিছানে নাই এইটো দিছিলা কাম হোৱা নাই হয় নেকি এইটো মানে অলপ ভুল হোৱাৰ কাৰণে মানে এইটো আচ্ছা মানে তুমি দিছিলা এনেই যিবিলাক তোমালোকৰ মই শুনিছোঁ তোমালোকৰ যিবিলাক যুদ্ধাৰ কাৰণেও কেনেকুৱা ধৰণৰ সা সুবিধা বা এটাতো সুবিধা তুমি পাইছাই যিহেতু তোমাৰ এটা পেঞ্চন চিষ্টেমো আছে এটা পেঞ্চন চিষ্টেমটো এটা হয়তো মই শুনিছোঁ যোদ্ধাসকলক দি সেইটোত তোমাৰ কিবা পাই আছানে নাই সেইটো মই জানিব বিচাৰিছোঁ আগত পাইছোঁ হয় 9 মাহমান পাইছোঁ হয় এইটো মাহেকীয়া পেঞ্চন হয় এইটো বন্ধ হৈ গ'ল আচ্ছা বন্ধ হৈছে ফেব্ৰুৱাৰীৰ পৰা হয় বন্ধ হৈ গ'ল আচ্ছা বন্ধ হৈছে বুলি তুমি চৰকাৰে কৈছেনে তুমি নিজে কৈছা মই নিজে কৈ আছোঁ এইটো পইচা সোমোৱা নাই আচ্ছা তুমি এতিয়া বৰ্তমান তুমি ৰাজ্য চৰকাৰক কি বুলি ক'ব বিচাৰা বৰ্তমান চৰকাৰ যিটো তোমালোকে যেনেকৈ বাহন দিছে তোমালোকৰ ভৱিষ্যত কাৰণে কিবা চিন্তা কৰিছে সেইটো বিষয়ে তুমি কি ক'ব বিচাৰা এনেই বৰ্তমান কি চৰকাৰক মই ধন্যবাদ দিওঁ যিহেতু হ'লেও মোক চলিবৰ কাৰণে আজি তুমি চাইকেলখন দিছে গাড়ীখন দিছে হয় এইটো কাৰণে এটা জীৱন অতিবাহিত কৰিবৰ কাৰণে তেনেধৰণৰ কিবা চৰকাৰক অনুমোদন জনাবানে কিবা তোমাক প্ৰয়োজন আছেনে চৰকাৰৰ প্ৰতি মোৰো প্ৰয়োজন আছে হয় চৰকাৰে এতিয়া অৰুণোদয় আঁচনি ধৰিছে হয় তাৰ পৰাও টকা দি আছে 1200 পাইছা নেকি পাইছোঁ আচ্ছা এটা মাহ পাইছোঁ আচ্ছা প্ৰথম কিস্তি পাবা নিশ্চয় আৰু ভৱিষ্যত তোমাক চাকৰিৰ বিষয়তে কি ক'ব বিচাৰা চাকৰিৰ বিষয়ত এইটোতো যেহেতু চৰকাৰে আজিকালি নিযুক্তিকৰণৰ ক্ষেত্ৰত তীব্ৰতাৰে কাম কৰি আছে যেনেকৈ এই তোমাৰ পৰীক্ষা পাতি আছে তুমি চেষ্টাটো কৰি যোৱা চেষ্টা কৰি যাম তাৰপিছত চাকৰি কি হয় চৰকাৰে দিয়ে নিদিয়ে এইটো পিছৰ কথা চেষ্টা কৰি যোৱা ধন্যবাদ জনাইছোঁ চাইদুল তোমাক আন্তৰিক ধন্যবাদ জনাইছোঁ তোমাৰ এই যাত্ৰা তোমাৰ যিটো মোক বহুত ভাল লাগিছে মই সেইদিনা দেখিছিলোঁ তোমাক মাতিছিলোঁ তোমাক তুমি একদম হুৰাই গুচি গ'লা সেইকাৰণে স্কুলত কলেজতো গৈ আছিলা কিজানি সেইকাৰণে সময় তোমাৰ নাছিলে আৰু তুমি এই বৰ্তমান এইটো যোনটো যাত্ৰা কৰি আছা এইটো কোনো অসুবিধাটো পোৱা নাই অসুবিধা পোৱা নাই ভাল লাগি আছে খুব সুন্দৰ এতিয়া খুব সুন্দৰ ধন্যবাদ জনাইছোঁ মোৰ ভাতৃপ্ৰতিম চাইদুলক অন্তৰাত্মাৰ শ্ৰদ্ধা জনাইছোঁ ভাইটি আগুৱাই যোৱা আজিকালি তুমি মোৰ দোকানত কিয় নাহা
সেইটো এই আজিকালি আহিছোঁ তো এই এতিয়া আহিছা নহয় আগতে আহিছিল আগতেতো চুলি কাটি গৈছা চুলি কাটিছে চুলি কথা নাই আহিব লাগে তুমি কাটি যেতিয়া এতিয়া আহিব পাৰিছোঁ এতিয়া যাব ওলাইছে এতিয়া যাব আপোনালোকক দেখাম ভাইটি তোমাক ধন্যবাদ জনাইছোঁ আগুৱাই যোৱা আৰু লগতে এয়া চাওক এইটো আমাৰ চাইদুল ভাইটি আজি সঁচাকৈ হেপী আৰু এই বিৰল পদক্ষেপক মই ভাইটি আৰু এটা কথা ক'ম তুমি যোনটো ৰাস্তা দি আহিছা এতিয়া সেই ৰাস্তাৰ বিষয়ে অলপমান কিবা ক'বলৈ বিচাৰিছোঁ তোমাক তুমি তোমাৰ যোনটো ৰাস্তা দি তুমি এতিয়া বৰ্তমান আহিছা সেইটো ৰাস্তা দি কি অসম চৰকাৰ কি ক'ব বিচাৰা বৰ্তমান যিটো আমাৰ 15 নং ঘাইৰাষ্ট্ৰীয় পথৰ সমীপৰ যিটো পথ এইটো ৰাস্তাই তুমি নিতৌ আহা গতিকে এই ৰাস্তাত যিটো আহিছা এই ৰাস্তা চাইছা না এই ৰাস্তা দি যোনটো ৰাস্তা দি আহিছা তুমি এই ৰাস্তাৰ বিষয়ে তুমি কি ক'ব বিচাৰা কি হয় এইটো যিটো ৰাস্তাৰ কাৰণেতো আমি যাবই নোৱাৰোঁ এই হেণ্ডেল ঢিলা হৈ যায় হয় নেকি বহুত অসুবিধা পাইছা তুমি এতিয়া কি ক'ব বিচাৰা চৰকাৰখনক এইটো চৰকাৰে ফটাফট বনাই দিলেই হ'ল বনাই দিব লাগে ন ঠিক আছে ধন্যবাদ জনাইছোঁ তোমাক বেছিকৈ কৰিব নালাগে যি হ'লেও দিয়ক তুমি পাইছা তুমি যোৱা লাহে যাবা ৰাস্তাটো অলপ বেয়া প্ৰব্লেম না যোৱা হা চাইদুল যোৱা কোনটো ৰাস্তা যাবা এতিয়া যোৱা এয়া চাওক এতিয়া চাইদুল যাব আপোনালোকক দেখাম আৰু ৰাস্তাটো আৰু কি ক'ম মই ৰাস্তাটোৰ কথা ভাই এই নক'ব মোৰ মানে একবাৰমান মোৰ কি হৈছে মই দেখাইছোঁ এতিয়া ভাই লাহে যাবা লাহে একদম তুমি সাৱধান হা চাইদুল এয়া চাওক এয়া এই ৰাস্তাটো মই আগৰে পৰা কৈ আছোঁ এই ৰাস্তাত মই আগৰ পৰাই কৈ আছোঁ যে এনে ধৰণৰ ব্যক্তি এই ৰাস্তা দি পৰিচয় যায় চাইদুল যোৱা বাই